ভাল আৰু বেয়া বুলিবলৈ একোৱেই নাই। যাৰ মন ৰাখিব পাৰিব তাৰ ওচৰত আপুনি ভাল, যাৰ মন ৰাখিব নোৱাৰিব তাৰ ওচৰত আপুনি বেয়া। মনে মনে থাকিবলৈ শিকক, ধৈৰ্য ধৰিবলৈও শিকক, কাৰণ ধৈৰ্যই মানুহক বহুত শক্তিশালী কৰে। যিটো বেয়া লাগে সেইটো ত্যাগ কৰক, সেয়া অনুভৱ, কৰ্ম বা একোজন ব্যক্তি। সন্মানীয় মানুহে সদায় আনক সন্মান কৰে, যাৰ সন্মান নাই তেওঁ আনক কি সন্মান কৰিব? ডিপ্ৰেছন কেৱল প্ৰেমৰ কাৰণেই নহয়, মাজে সময়ে প্ৰিয় মানুহক হেৰুৱাৰ ভয়, টকা পইচা, অকলশৰীয়া, কেৰিয়াৰৰ চিন্তা, ভৱিষ্যত ভাৱনাক লৈও হয়। আনে কি কৰিছে, আনে কি কৈছে, আনে কি ক'ব তালৈ মন নকৰিব, নিজৰ কৰিবলগীয়াবোৰ কৰি যাব। এজনী ছোৱালীয়ে জীৱনত আটাইতকৈ বেছি আশা কৰা বস্তুটোৱেই হ'ল এজন কেয়াৰিং লাইফ পাৰ্টনাৰ। অভাৱৰ সময়ত কৰা অপমান সহ্য কৰি ল'ব, কিন্তু মগজুৰ পৰা বাহিৰ কৰি নিদিব। মিঠা মিঠা কথাত ভুল গৈ সকলোকে আপোন ভাবি নল'বা, কিয়নো তাৰ মাজতো বহুতৰ অভিনয় থাকে। বিশ্বাস সহজতে কৰিব এৰক, কাৰণ সৰলতাৰ সুযোগ উঠোৱা মানুহ চৌপাশে বিৰাজমান। পোহৰ বিচাৰি আন্ধাৰ পাওঁ, সুখ বিচাৰি বিচাৰি দুখ পাওঁ, হাঁহি বিচাৰি বিচাৰি চকুলো পাওঁ, তথাপি আগুৱাই যাওঁ, কিজানি জীৱন পথত কেতিয়াবা হঠাৎ জিকি যাওঁ।